নমস্কাৰ, মই ঋতুমণিয়ে আপোনালোকক আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই কেঁচা জলকীয়া আৰু সৰিয়হৰ আচাৰ কিদৰে এদিনতে খাব পৰাকৈ তৈয়াৰ কৰিব পাৰি তাকে দেখুৱাবলৈ ওলাইছোঁ। তেন্তে আহকচোন চাওঁ এই আচাৰ কিদৰেনো বনাব পাৰি। এয়া মই কেঁচা জলকীয়া লৈছোঁ 200 গ্ৰাম, ভালদৰে ধুই ঠাৰি গুচাই লৈছোঁ। আনহাতে মই লৈছোঁ গাজৰ 2টা মিহিকৈ কাটি, লগত লৈছোঁ কাটি লোৱা আদা আৰু নহৰু আৰু গুড়ি কৰি লোৱা বগা সৰিয়হ 5 চামুচমান লৈছোঁ। জলকীয়াখিনি মই এইদৰে সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। তাৰ পাছত এইদৰে এটা বাউলত ঢালি লৈছোঁ। এইবাৰ মই বাকীখিনি সামগ্ৰী একেলগে মিহলাই লৈছোঁ। এয়া মই সকলোখিনি মিহলাই লৈছোঁ। এইবাৰ সৰু চামুচেৰে 1.5 চামুচ নিমখ দিছোঁ। আৰু হালধি দিছোঁ আধা চামুচ। তাৰ পাছত মই ভালকৈ এবাৰ আকৌ মিহলাই লৈছোঁ। লগত লৈছোঁ কেঁচা মিঠাতেল আধা কাপ। পুনৰ সকলোখিনি মই ভালদৰে সানি লৈছোঁ। এইবাৰ এফাল নেমু ৰস দি দিছোঁ। ই আচাৰখিনি বহুত দিনলৈ ভালে ৰখাত সহায় কৰে আৰু লগতে আচাৰখিনি টেঙাও কৰে, কাৰণ আচাৰত অকণমান টেঙা নহ'লে খাই ভাল নালাগে, নহয়নে? আকৌ মই এবাৰ ভালকৈ মিহলাই লৈছোঁ। আৰু এয়া মোৰ আচাৰ তৈয়াৰ হৈ গ'ল। দেখিলেনে কিমান কম সময়ৰ ভিতৰতে আৰু কিমান সহজতে আচাৰখিনি তৈয়াৰ হৈ গৈছে। এইবাৰ মই এটা শুকান বৈয়ামত আচাৰখিনি ভৰাই লৈছোঁ। মন কৰিব কেতিয়াও যাতে আচাৰত তিতা চামুচ ব্যৱহাৰ নকৰে, নহ'লে কিন্তু আচাৰখিনি বৰ সোনকালে বেয়া হৈ যাব। এই আচাৰ একেদিনাই খোৱাৰ উপযোগী হয়। কোনো এক্সট্ৰা ইয়াত মছলাৰ প্ৰয়োজন নাই। এবাৰ থৈ চাবচোন দেই, কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।